নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে এয়া ৰেডি হৈ লৈছোঁ ভাগৱত পাঠ আছে ওচৰতে ভাগৱত পাঠ হৈ আছে অখণ্ড ভাগৱত পাঠ কেইদিনীয়া 3 দিনীয়া 2 দিন গ'ল আজি 3 দিন হ'ল আজি মই যোৱাই নাই আজি যাব ওলাইছোঁ এয়া ধুনীয়া এযোৰ বোৱা কাপোৰ পিন্ধি লৈছোঁ একদম কটন বিহুৰ দিনাখনে পিন্ধা আৰু আজি পিন্ধিছোঁ ওলাইছা তুমি ৰেডি হৈছা বাবুক দেখাই দিয়া বাবু পঞ্জাবী পিন্ধি লৈছে ষ্টাইল দেখাই দিয়া মজা লাগিছে নে তাৰে চুলাকৰণত দিয়া এইযোৰে মই চেণ্ডেলযোৰ চেঞ্জ কৰি লওঁ নেকি আৰু চেণ্ডেলযোৰ পিন্ধি ভাল নালাগে দেখোন মা কোথায় শুভ মা কোথায় ইমান হাহাকাৰ জয় কৃষ্ণ বাহু দণ্ড দুই তার যেন পুরা কিল আজি নেক্সট ডে মই মুখত এখন পাণ ভৰাই লৈছোঁ আৰু পাকঘৰত আহিছোঁ আজি সেয়া মাছ আনিছে ভাগৱত পাঠ সামৰিলে দুপৰীয়া এতিয়া সন্ধিয়া এই মাছ বনাব ওলাইছোঁ আৰু লগতে পাণ আনিছিল মই পাণখন চুবাই পাকঘৰত ৰৈ আছোঁ যেতিয়া পাণ আনে মানে মই ৰ'বলৈ সময় নাই আৰু দেখিছেনে এয়া হাত পুৰিছে মোৰ কেনেকৈ জোলা বান্ধি গৈছে একদম মানে অশান্তি পাই আছোঁ আৰু জোলাটো যে খজুৱায়ো বৰ খজুৱাই বাকী এইখিনিও মাছ আছে আনফালে কেৰাহীত বহাই থৈছোঁ শ'ল মাছ আছিল শ'ল মাছৰ লগত এয়া শ'ল মাছ আৰু বিলাহী লৈ লৈছোঁ এই 4টা বিলাহীৰ লগত বনাম অলপ টেঙা তৰকাৰী আজিকালি বিলাহীবিলাক ইমান বেছি টেঙা নহয় তথাপিও আৰু এইপিনে কেৰাহীত মাছ বহাই দি ভাজিয়ে আছোঁ হোৱা নাই আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু ভিডিঅ'বিলাক যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে কৰা নাই আৰু কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ পৰিয়ালৰ মাজত যদি ভাল লাগে শ'ল মাছ মূলাই হ'লে খায় কিন্তু এতিয়াতো মূলা নাপায় আৰু এয়া আলু বইল কৰি লৈ লৈছোঁ মাছ ভাজা হৈ গৈছে আনপিনে বিলাহীখিনিও কাটি ল'লোঁ আৰু এতিয়া সেই একেখন কেৰাহীতে মই মাছখিনিও সেই কৰিম এইখিনি আছেই এইখিনি উঠাই ল'ব লাগিব আনফালে ভাত বহাই দিছোঁ খুব লৰালৰি কৰিছোঁ কাৰণ দুপৰীয়া ভাত খোৱা নাই সেইবাবে কেইটামান পাঁচফোৰণ লৈ লৈছোঁ পাঁচফোৰণ টেঙা তৰকাৰীত দিলে খাবলৈ বহুত ধুনীয়া হয় একেখন কেৰাহীতে মই মাছখিনি উঠাই তাৰ সেই তেলতে সেই কৰি দিছোঁ পাঁচফোৰণ এটা দিছোঁ যিহেতু শ'ল মাছ ইমান বেছি তেল নাই সেইকাৰণেহে দিছোঁ নহ'লে মই আন মাছ হ'লে নিদিলোঁ হয় আৰু লগতে শুকান জলকীয়া দি দিছোঁ আনপিনে হাতাখন লেতেৰা হৈ আছে হাতাখনেৰে হালধি সানিছিলোঁ মাছৰ সেইকাৰণে দেখিবলৈ সেইখন হাতেৰে ব্যৱহাৰ কৰিছোঁ এতিয়া ইয়াত মই আলুখিনি দি দিছোঁ সিজাই লোৱা আলুখিনি
আলুবিলাক সিজাই ল'লে মানে পটককৈ হয় তৰকাৰীখন যিহেতু মই কৈ থৈছোঁৱে মানে খুব লৰালৰি কৰিছোঁ সেইবাবে একদম সহজতে বনাইছোঁ এতিয়া ইয়াত বিলাহীখিনি দি দিছোঁ আলুখিনিও ভজা হৈ গৈছে এতিয়া লৰাই দিছোঁ এতিয়া ইয়াত দিব লাগিব নিমখ দি দিলোঁ আকৌ লৰাই দিম ভালদৰে নিমখ বিলাহী আলু গোটেইখিনি মিক্স হোৱাকৈ এতিয়ালৈকে মই কিন্তু হালধি দিয়া নাই প্ৰথমতে সিজি ল'ব দিম তাৰপিছত দি দিম এতিয়া ঢাকনা লগাই সিজিবলৈ দিম আনফালে এয়া ভাতকেৰেলা কাটি লৈছোঁ এনেকৈ গোল গোলকৈ ভাতকেৰেলা কাটিলে খাবলৈ খুব ভাল লাগে আৰু এয়া মোৰ আলু বিলাহী এইখিনি গোটেইখিনি ভাজা হৈ গ'ল এতিয়া ইয়াত দিব লাগিব পানী গৰম কৰি ৰখা পানী দি দিছোঁ পটককৈ উতলি যাব অলপ সময় ভালদৰে উতলিব দিম পুৰা হাই ফ্লেমত ইয়াতে লগতে মাছখিনিও দি দিছোঁ মোটামুটি সোনকালে হ'ব লাগে আৰু তৰকাৰীখিনি সেইবাবে খুব জল্দি কৰিছোঁ আৰু এইপিনে আমাৰ মাছৰ তৰকাৰী বিলাহীৰ লগত শ'ল মাছৰ তৰকাৰী পুৰা উতলি আছে লগতে এইপিনে ভাতকেৰেলা ভাজি আছোঁ আৰু মোৰ তৰকাৰী দেখিছেনে কি ধুনীয়া হৈছে ৰংটো এতিয়া তৰকাৰী হৈ গ'ল এতিয়া বাঢ়ি ল'লোঁ শ'ল মাছৰ তৰকাৰী এখেতক খাবলৈ দিছোঁৱেই ভাত দি দিছে মোক বেছি হৈছে বোলে তৰকাৰীখন খাবলৈ খুব ধুনীয়া হৈছিল আৰু এনেদৰে বনাই খাব আপোনালোকেও আজিলৈ এৰিছোঁ বাই বাই